কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। ওং নমো ভগৱতী বাসুদেৱায়। ওং নমো ভগৱতী বাসুদেৱায়। শ্ৰীমদ্ভাগৱত ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান। শ্ৰীকৃষ্ণায় নমঃ। উপদেশ দুলৰী। হে ৰাম শুনা সভাসদ ভাগৱত পদ নিষদ হুয়া আতি যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় সিজন আত্ম ঘাতি সেহি সে অসুৰ সেহি সে ৰাক্ষস নুশুনে কৃষ্ণৰ কথা কৃষ্ণত বিমুখ পশুটো অধম তাৰ জন্ম হবে বৃথা। হে ৰাম পদ্মপত্ৰ জল জীৱন চঞ্চল কৈতকে তীক্ষণে যাই ইটো দুখ শোক ঘোৰ পৰলোক নিচিন্তা তাৰ পাই কেতিক্ষণে পৰা ধৰিলে আখি দুৰ্ঘোৰ অন্তক বাঘে যাৱে নতুমিলৈ জানি আমৰণ শৰণ লৈক আগে। হে ৰাম কৃষ্ণে পিতা মাতা উপদেশ দাতা কৃষ্ণে সুহৃদ নিজ কৃষ্ণে তপ জপ কৃষ্ণে যজ্ঞ যাগ কৃষ্ণে মুখৰ বীজ কৃষ্ণত বিনাই নাহিকে সহায় কৃষ্ণে পৰম গতি জানিয়া সম্প্ৰতি কৰি দেহমতি কৃষ্ণত কৰা ভকতি যত দেখা শুনা যত মনে গুণা ইহাৰ সকলে ধান্দা পৰম বান্ধৱ মাধৱৰ নাম প্ৰবন্ধে গলত বান্ধা। হে ৰাম নামৰ স্মৰণ সংসাৰ তৰণ মৰণ সম্বল নাম ৰচিলা শংকৰে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম।
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি অ ৰাম।